এতিয়া সময় হৈছে 5:43 মই আজি গৈ আছোঁ আপোনাৰ যোৰহাটলৈকে যাম তো এতিয়া মই আছোঁ হাতীগাঁৱত ইয়াত চাওক ৰাতিপুৱাৰ পৰিৱেশ ধুনীয়া পৰিৱেশ ইয়াতে মানে আঁঠুলৈকে পানী হৈছিল আৰু গুড মৰ্নিং বন্ধুসকল আমি আজি গৈ আছোঁ নগাঁৱৰ ফালে তো এতিয়া আমি জাষ্ট গুৱাহাটীৰ পৰা ষ্টাৰ্ট কৰিছোঁ বাৰু এতিয়া আমি লাহে লাহে এইটো ক'ৰ হয় এইটো বৰষুণ দিলেচোন এইটো নগাঁও যাওঁতে ৰাস্তাৰ ইমান ধুনীয়া গছ গছনি না ট্ৰাকবিলাক কি ইয়াতে ৰাতি ৰখে নেকি মিষ্টাৰ ট্ৰাকবিলাক ইয়াত ৰখে ৰাতি বহল জেগা পাই যায় সেইকাৰণে ৰখাই দিয়ে একদম নেচাৰ আৰু ৰাস্তাত আইতাজনী report position report I went for sales plan and report with the sales report on this business trip iman dunia so ekak swa acha ফুল বিলাক এই বগা ফুল বিলাক সাকসুট কিবা দুনিয়া जोरहाट एटो थर्ड टाइम हो आपनर मोर थर्ड टाइम लेके बेसी हो सेकंड टाइम हमर मोर थर्ड टाइम आगो तो एक बार ऊपर दी गइसु মই ऊपर दी माने फ्लाइट दी नेकी फ्लाइट दी गइसु কিন্তু ল্যান্ড করা নাছিল এটো হল পেপার মিল এতিয়া মানে এটো আকো মানে বনাই আছে টাটাই ললে ন নতুন টাটা এটা আৰম্ভ কৰি দিছে কাম বৰষুণৰ কাৰণে ভালকে দেখা পোৱা নাই বনাব দিয়া তাৰপিছত ডিএসএলআৰ লৈ আহিম একবাৰ ডিএসএলআৰ প্লাস কি বুলি কয় এইটো আপোনাৰ ড্ৰোন জাগিৰত পালোৱেছোন নালা চালা যাম হ'বই আকৌ হা কি কৈছে এইবিলাক লৈ গৈ ৰিচাইকেলে কৰিব আকৌ ফাইনালি নগাঁও আহি পালোঁ আমি এতিয়া নগাঁও ক্ৰছ কৰিম বাৰু নতুন ব্ৰিজৰ এই অৱস্থা হা তাকেইতো এতিয়া দেখোন চব হিল চিল মানে গুচি গৈ আছে এইটো লেফ্টত গ'লে নগাঁও আৰু তো আমিতো নগাঁও ইণ্টাৰ নহ'ম আৰু আমি চিধাকৈ যাম এইটো নগাঁও আমি এতিয়া কাজিৰঙা ইণ্টাৰ হলো ইয়াত স্পীড লিমিট দিয়া আছে 40-20 কেমেৰা লগোৱা আছে বেছি স্পীড যাব নোৱাৰি আৰু ন পইচাটো কাটি দিব
ফাইন লগাই দিব ইয়াকে আমি এতিয়া গৈ থাকোঁ এইটো চাওক 40 স্পীড লিমিট এতিয়া চাগে সব জন্তুবিলাক ভিতৰতে সোমাইছে না জন্তুবিলাক নাই এতিয়া জন্তুবিলাক নাই এতিয়া 4 ঠেঙীয়া নাই আৰু 2 ঠেঙীয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৰাস্তা পানী হৈ আছে চোন পানী পুৰা দেখোন উঠি আছে বাছবিলাকতো 40ৰ ওপৰত আহে এইবিলাক কি প্ৰয়োজন আছে ইয়াত ওভাৰটেক কৰি ইমান মানে ইয়াত যাবই মানে কি না এই গাড়ী ড্ৰাইভিং ইয়াতে অথচ 40 কিলোমিটাৰ লিমিট দিয়া আছে কিন্তু এইবিলাক মানুহে চাপ না কোনো আইন মানিছে নাই ইমান দৌৰিবলৈ ওভাৰটেক কৰিবলৈ কি আছে আমি আছোঁ এতিয়া কাজিৰঙা জংঘলত ন নেশ্যনেল পাৰ্কত আছে ইয়াতে মন্দিৰ এটা আছে এইটোৰ কাৰণে যাম চাগে মানে বানপানী হৈছিলে বানপানীৰ দৃশ্য একদম পানী ৰাস্তাৰ কাষলৈকে আছে এই গৰু দেখাই দিয়ক কাজিৰঙা গৰু এইবাৰ কেনেকৈ গ'ল বাৰু তাতে চাহ বাগানের মাঝে মাঝে গৈ আছো আমি এতিয়া এইটো কাজিৰঙাৰ চাহ বাগান কোহৰা পাৰ হয় মজা জাগা It's too good. বাগান আর এই বাগান দিন রাতে এইটো হৈছে গোলাঘাট যাওঁতে নামটো গম নাপালোঁ বাৰু কি আছিলে চাহ বাগান ধুনীয়া দৃশ্য
গান ভালে গাব জানে দেখোন হে আপনি লাগিছে বেয়া লগা নাই ন This is Guru Pahar. Zurihat. কি নাম Tea garden. জুৰিঘাট Zurihat. আমি এতিয়া আহি পালোঁ ক'ত গোলাঘাট ঠিক আপোনাৰ কি আছিলে বিবেকানন্দ ন বিবেকানন্দ কি আছিলে বিবেকানন্দ কি আছিলে স্কুলটোৰ নাম বিবেকানন্দ এইটো পাৰ্ক এইটো পাৰ্কৰ ওচৰতে আছে লগৰটোৰ কাৰণে ৰখি আছোঁ ই আহি পোৱা নাই এতিয়া বিয়া গম লাগিছে গাড়ী এচিটো চলা নাই